নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ আৰু মই আজি লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম আৰু মই আজি লৈছোঁ আপোনালোকৰ বাবে এটা জিঅ' মোবাইল ফোন আৰু এই জিঅ' মোবাইলটোত মানে আপোনালোকে কেনেকৈ ইউটিউব চেনেল চলাব তো আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে এই টপিকটোৰ ওপৰত তো আপোনালোকে চাই লওক এইটো হৈছে মোৰ হাতত এটা জিঅ' মোবাইল আপোনালোকে দেখিছে নিশ্চয় তো ইয়াত কেনেকৈ আপোনালোকে ইউটিউব চলাব প্ৰথমে ইয়াক চলাবলৈ হ'লে ইয়াৰ যিটো মানে বেটাৰী আছে তো সেই বেটাৰীটো আপোনালোকে ইয়াত মানে লগাই ল'ব লাগিব এনেকৈ লগাই দিব লগাই দিয়াৰ পিছত ইয়াক এনেকৈ মানে ক্লোজ কৰি দিব তাৰপিছত ইয়াৰ যিটো মানে পাৱাৰ বুটন আছে সেইটো প্ৰেছ কৰি ৰাখিব তাৰপিছত ই এনেকৈ লিখা আহিব জিঅ' ডিজিটেল লাইভ তাৰপিছত পাৱাৰ্ড বাই এইটো কি OS মই নাজানো ভালদৰে তো আপোনালোকে চাই ল'ব এণ্ড্ৰইড নহয় এইটো জাষ্ট এটা বেলেগ OS তো এনেকৈ অন হৈ যাব আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো ইয়াৰ এতিয়া ফাইনেলি ই অন হৈ গ'ল আপোনালোকে নিশ্চয় ইয়াৰ এটা চাউণ্ড শুনিছে যদি নাই শুনা তেন্তে মই শুনিছোঁ আপোনালোকে চাই লওক ইয়াত লিখা আছে জিঅ' বুলি আৰু ইয়াত বৰ্তমান 8:48 AM হৈছে আৰু মই এতিয়া ইয়াত আপোনালোকক ইউটিউবটো দেখাব লাগিব ইউটিউব দেখাব হ'লে মই প্ৰথমে ইয়াৰ যিটো মানে ব্ৰাইটনেছ সেইটো মই আপোনালোকক বঢ়াই পেলাই দেখাই আছোঁ তো ৰ'ব 1 মিনিট প্ৰথমে মই ব্ৰাইটনেছটো মানে বঢ়াই লওঁ তাৰপিছত আপোনালোকক মই দেখাব পাৰিম ৰ'ব 1 মিনিট মই 80% কৰি লৈছোঁ এতিয়া আপোনালোকে অলপ মানে ভিজিবিলিটিটো ভাল পাব তো মই দেখাই দিছোঁ ইয়াত যিটো মানে ইউটিউব এপ্লিকেশ্যন আছে ইয়াক কেনেকৈ মানে অ'পেন কৰিব ইয়াক অ'পেন কৰিবলৈ হ'লে আপোনালোকে নৰ্মেলি ইয়াত যিটো ইউটিউব এপ্লিকেশ্যন আছে তো ইয়াত ক্লিক কৰি দিব ই ডাইৰেক্টলি অন হৈ যাব মই ইয়াত মানে ৱাইফাই কানেক্ট কৰি লৈছোঁ আপোনালোকে চাই লওক এবাৰ এইটো দেখিছে ৱাইফাই ইয়াত চাই লওক আপোনালোকে ৱাইফাইটো অন আছে মোৰ আপোনালোকে চাই লওক ভালদৰে ৱাইফাই অন আছে ইয়াতো দেখাই আছে তো মই এতিয়া মানে সিম লগোৱা নাই মই জাষ্ট ৱাইফাইৰ পৰা কানেক্ট কৰি লৈছোঁ আপোনালোকক দেখাবলৈ তো মই এতিয়া আহিম ইউটিউব এপ্লিকেশ্যনত এইটো হৈছে আমাৰ ইউটিউব এপ্লিকেশ্যন ৰ'ব তো ফাইনেলি অ'পেন হৈ গ'ল ইউটিউব এপ্লিকেশ্যন আৰু ইয়াত আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব গৈ পাৰিব মই আপোনালোকক দেখাই আছোঁ তো এয়া ইউটিউব অ'পেন হৈ গ'ল আৰু আপোনালোকে ইয়াত গৈ পেলাই মোৰ চেনেলৰ মানে ফাৰ্ষ্ট ভিডিঅ' এটা আহি গৈছে তো ইয়াত গৈ পেলাই মোৰ চেনেলটোত গৈ যিকোনো এটা ভিডিঅ' আপোনালোকে চাই ল'ব পাৰে এনেকৈ আৰু তাৰপিছত এনেকৈ তললৈ যাবগৈ পাৰে আপোনালোকে এই বুটনটোৰ সহায়ত মই আপোনালোকক দেখাই আছোঁ প্ৰথমে ভিডিঅ'টো এনেকুৱা হৈ যাব পাৰে এবাৰ আপোনালোকে বেক কৰি ল'ব তাৰপিছত এনেকৈ তললৈ আহিবলৈ চেষ্টা কৰিব তো তললৈ আহি যোৱাৰ পিছত ইয়াত যিটো ছাবস্ক্ৰাইব বুলি লিখা আছে তো এই ছাবস্ক্ৰাইবটো আপোনালোকে প্ৰেছ কৰি দিব ছাবস্ক্ৰাইবটো প্ৰেছ কৰি দিয়াৰ পিছত ই ছাবস্ক্ৰাইব হৈ যাব এতিয়া আপোনালোকে চাব পাৰে ইয়াত ছাবস্ক্ৰাইব বুলি লিখা আহিছে এইটো মোৰ চেনেল হয় ছাবস্ক্ৰাইব হৈ গ'ল আপোনালোকে দেখিলে নিশ্চয় তো এতিয়া আপোনালোকে ভিডিঅ'টো লাইক এটাও কৰি দিব পাৰে ইয়াত গৈ পেলাই মই আপোনালোকক দেখাই আছোঁ বৰ্তমান ইয়াত 40 লাইক আছে আৰু এটা কৰি দিলে ইয়াত 41 হৈ গ'ল আপোনালোকে চাব পাৰে আৰু ইয়াত আপোনালোকে তললৈ আহি কমেণ্টটো কৰিব পাৰে আৰু ইয়াত কমেণ্ট লাইক ছাবস্ক্ৰাইব এইবিলাক কৰিবলৈ আপোনালোকে প্ৰথমে নোৱাৰিব প্ৰথমে আপোনালোকে ইয়াত মানে ফাৰ্ষ্ট ইয়াত আপোনালোকে জিমেইল এটা লগইন কৰিব লাগিব ইয়াত দেখিছে নিশ্চয় মোৰ ইয়াত এটা জিমেইল লগইন আছে ইয়াত তো আপোনালোকে এনেকৈ জিমেইল লগইন কৰি ল'ব তাৰপিছত এনেকৈ যিকোনো ভিডিঅ' চাব পাৰিব চাৰ্চ কৰি পেলাই সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰিব বেল আইকনটো অল কৰি ৰাখিব পাৰিব আৰু কমেণ্ট কৰিব পাৰিব সেই চেনেলটোত আৰু বহুতো আপোনালোকে ফিচাৰ এনেকৈ পাই যাব আৰু ইয়াত আপোনালোকে গান শুনিব পাৰিব বা যিকোনো সং আপোনালোকে প্লে কৰিব পাৰিব যিকোনো মানে যি কৰে আপোনালোকে তো এনেকৈ মোৰ আৰু ভিডিঅ' আহি গ'ল মই ছাবস্ক্ৰাইব কৰিছোঁ বাবে মোৰ চেনেলটো সেইবাবে মোৰ ভিডিঅ' আহি আছে ইয়াত তো বেলেগ চেনেল ছাবস্ক্ৰাইব কৰা হোৱা নাই ইয়াৰ পৰা তো এয়া চাব পাৰে মোৰ ভিডিঅ' ইয়াতো আহি গ'ল তো এনেকৈ আহি গ'ল তো আপোনালোকেও চাব পাৰে মোৰ ভিডিঅ'বিলাক এনেকৈ আৰু জিঅ' মোবাইলত ইউটিউব অ'পেন কৰা এইটোৱে মানে একদম মানে সহজ উপায় হয় আৰু এইটো যিটো জিঅ' মোবাইল আছে মোৰ লগত আপোনালোকে দেখিছে নিশ্চয় এইটো যিটো ফাৰ্ষ্ট লঞ্চ হৈছিল জিঅ'ৰ তো সেইটো ফাৰ্ষ্ট ভেৰিয়েণ্ট হয় এইটো মোৰ লগত থকাটো বহুত পুৰণি ভেৰিয়েণ্ট হয় তো আজিৰ পৰা 3-4 বছৰ আগতে মানে লঞ্চ হৈছিল তো এতিয়া মোৰ লগত আছে এইটো জিঅ' মোবাইল তো আৰু নেক্সট ভিডিঅ' মই লৈ আহি আছোঁ আপোনালোকে চাব ভিডিঅ'বিলাক এইটো হৈছে জিঅ' মোবাইলটো তো আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে তেন্তে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব